নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিলোঁ। ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিলোঁ। আজি মানে কি আপোনালোকৰ আগত ক'ম মই চৰাইদেউৰ বিষয়ে কিছু কথা। কাৰণ মই আজি 3 দিনৰ আগতে চৰাইদেউলৈ গৈছিলোঁ চাইকেল লৈ। মোৰ ঘৰৰ পৰা প্ৰায় 30 কিলোমিটাৰমান হ'ব চৰাইদেউ, যিখন নেকি আহোম সাম্ৰাজ্যৰ প্ৰথমখন ৰাজধানী, যাৰ নাম চৰাইদেউ। তালৈ গৈছিলোঁ আৰু আজি ক'ম চৰাইদেউৰ বিষয়ে কিছু কথা। জনাসকলেতো জানেই, নজনাসকলেও সকলোৱে ভিডিঅ'টো চাব, জানিলেও বা নাজানিলেও ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আৰু যদি ভাল লাগে সকলোৱে শ্বেয়াৰ কৰিব। চৰাইদেউ মানে হৈছে চৰাইদেউৰ আচল নাম, প্ৰকৃত নাম প্ৰথম দি আছিলে, তাৰ নাম হৈছে চেৰাইদেউ। আৰু চেৰাইদেউ মানে হৈছে পাহাৰত জিলিকা নগৰ। আচলতে মানে হৈছে নগৰ, ৰাই মানে হৈছে জিলিকা, আৰু দৈ মানে হৈছে পাহাৰ বা পৰ্বত। পাহাৰেই হ'ব আচলতে, পৰ্বত হ'লেতো পৰ্বত বহুত ওখ হ'ব। আচলতে নগৰখন পাতিছিল অলপ কম ওখ পাহাৰত। চৰাইদেউ অৰ্থ হৈছে পাহাৰত জিলিকা নগৰ। আৰু চৰাইদেউ নগৰখন অৱস্থিত আমাৰ পৰ্বতালী, যিটো নেকি পৰ্বতালী বনাইছিলে স্বৰ্গদেউ প্ৰতাপ সিংহই। মোৰ বুৰঞ্জীত পোৱা মতে 1604 খ্ৰীষ্টাব্দৰ পৰা 1641 খ্ৰীষ্টাব্দৰ ভিতৰত হ'ব লাগিব। সেইটো সময়তে ধৰক বনাইছিলে সেই পৰ্বতালীটো। আৰু সেই স্বৰ্গদেউ প্ৰতাপ সিংহই বনোৱা দুটা ঐতিহাসিক আলিৰ ভিতৰত হৈছে এটা গছপুৰীয়া আলি বা বৰালি, আৰু এটা হৈছে পৰ্বতালী। আপুনি যদি চাই, পৰ্বতালীটো আপোনাৰ গড়গাঁৱৰ পৰা চৰাইদেউলৈকে হ'ব, চৰাইদেউ পাহাৰলৈকে আছে। আৰু আপোনাৰ যদি আপুনি গছপুৰীয়া আলি বা বৰালিলৈ চাই, বৰালি নাজিৰাৰ পৰা যি দিখৌমুখ পৰ্যন্ত গৈছে, দিখৌমুখলৈকে আছে, যিটো ৰাস্তাই গৰিসাগৰ হৈ দিখৌমুখলৈকে গৈছে, সেইটোৱে হৈছে আপোনাৰ বৰালিৰ দৈৰ্ঘ্য 60 কিলোমিটাৰ। কিন্তু বৰ্তমান বৰালি 60 কিলোমিটাৰ নাই, কাৰণ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ফলত বৰ্তমান বৰালিৰ দৈৰ্ঘ্য কমি গৈছে। আৰু সেই পৰ্বতালী, যাক পৰ্বতালী বুলি কোৱা হয়, স্বৰ্গদেউ প্ৰতাপ সিংহই যি বনাইছিলে, তাৰ পাছত ক্ৰমে স্বৰ্গদেউ গদাধৰ সিংহই আহোম ৰাজত্বৰ শাসনভাৰ লোৱাৰ পাছত খুব সম্ভৱতঃ 1681 পৰা 1696 খ্ৰীষ্টাব্দৰ ভিতৰত পৰ্বতালীৰ ওপৰেৰে আমাৰ ধোদৰালিটো বনাই দিলে। সেইকাৰণে কালক্ৰমত পৰ্বতালী নামটো নাইকিয়া হৈ গ'ল, আৰু এতিয়া বৰ্তমান ধোদৰালি হিচাপে জনাজাত, যিটো নেকি অসমৰ আহোম ৰাজ্যৰ প্ৰথমটো ঘাইপথ, 212 কিলোমিটাৰ দীঘল, গোলাঘাটৰ কমাৰবন্ধালৈকে সংলগ্ন 212 কিলোমিটাৰ। এইটো হৈছে অসমৰ প্ৰথম আহোম সাম্ৰাজ্যৰ আটাইতকৈ ডাঙৰ পথ, যিটো নেকি ধোদৰালি হিচাপে জনা যায়। আৰু এই ধোদৰালিৰ কাষতেই আছে আমাৰ শিৱসাগৰ জিলাৰ ঐতিহাসিক বা আহোম ৰাজ্যৰ ঐতিহাসিক নগৰ চৰাইদেউ। আপুনি চৰাইদেউ যদি চাই, চৰাইদেউত আপুনি কেইবাটাও মৈদাম দেখিবলৈ পাব। চৰাইদেউত আপুনি শৰ ধোৱা পুখুৰী, পেটু ধোৱা পুখুৰী আৰু কোৰ ধোৱা পুখুৰী, এনেধৰণে কেইবাটাও পুখুৰীও আছে। চৰাইদেউৰ মাটিকালি হিচাপত বুৰঞ্জীত পোৱা মতে মই দুভাগে পাইছোঁ। চৰাইদেউৰ মাটিকালি 787 বুলিও পাইছোঁ আৰু 587 বুলি পাইছোঁ, কিন্তু মই নাজানো কোনটো সঠিক হ'ব। আৰু চৰাইদেউ নগৰখন স্বৰ্গদেউ চুকাফাই প্ৰতিষ্ঠা কৰিছিলে, আৰু চৰাইদেউ নগৰ প্ৰতিষ্ঠাৰো সঠিক সময়টো মই ক'ব নোৱাৰিম। কাৰণ কিয়, চৰাইদেউ নগৰ প্ৰতিষ্ঠা হৈছিলে মই পোৱা মতে 1251 আৰু 1253 দুভাগে পাইছোঁ।
কোনটো সঠিক মই নাজানো, কিন্তু খুব সম্ভৱতঃ 1253টোৱে সঠিক হ'ব। মই জনামতে 1253টোৱে সঠিক হ'ব বুলি ভাবিছোঁ। আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা, চাওলুং চুকাফা ডাঙৰীয়া, স্বৰ্গদেউ চাওলুং চুকাফা আহোম সাম্ৰাজ্য অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দৰ 16 আঘোণ বা আপুনি 2 ডিচেম্বৰ বুলি 2 ডিচেম্বৰ। আৰু 1251 বা 1253ত চাওলুং চুকাফাই চৰাইদেউ নগৰ প্ৰতিষ্ঠা কৰিছিল, চৰাইদেউ নগৰ বা ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। আৰু এই চৰাইদেউ নগৰ স্বৰ্গদেউ টাওখ্যামতিৰ দিনলৈকে ৰাজধানী হিচাপে আছিল, আহোম ৰাজ্যৰ ৰাজধানী হিচাপে আছিল। আহোম ৰাজ্যৰ ৰাজধানী হিচাপে আছিল মানে প্ৰায় 150 বছৰ দিন চৰাইদেউখন আহোম ৰাজ্যৰ ৰাজধানী হিচাপে আছিল। আৰু চৰাইদেউ নগৰ আপুনি যদি চায়, আপুনি চৰাইদেউ নগৰত বহুতো মৈদাম আছে, তাৰ কিছুমান মূল মৈদাম, ৰাতিৰে কিছুমান সৰু সৰু মৈদাম দেখা পাব। আপুনি যদি চায় মূল মৈদামবিলাক হয়তো স্বৰ্গদেউৰ ৰজা, স্বৰ্গদেউসকলৰ, ৰাণীসকলৰ এনেকুৱা যিসকল উচ্চ পৰ্যায়ৰ আছিল তেওঁলোকৰ সমাধি হয়। আৰু দাঁতিত কিছুমান আপোনালোকে মৈদাম দেখিবলৈ পাব, সেইবিলাকক কোৱা হয় পেট মৈদাম। সেই পেট মৈদামবিলাক হৈছে স্বৰ্গদেউ যদি কোনোবা প্ৰিয় পুত্ৰ, ধৰক আপোনাৰ কোনোবা তেওঁলোকৰ প্ৰিয় পুত্ৰ 3জনৰ ভিতৰত কোনোবা এজন প্ৰিয় পুত্ৰ যদি তেওঁৰ মৃত্যু হয়, তেনেহ'লে সেই স্বৰ্গদেউজনৰ কাষতে সৰুকৈ দিয়া হয়, আৰু সেইকাৰণে কোৱা হয় সেইবিলাকক পেট মৈদাম। আপুনি স্বৰ্গদেউলৈ মই সেইদিনা ৰাজধানী নগৰ চুকাফালৈ মই ধৰক 3 তাৰিখে, জানুৱাৰী মাহৰ 3 তাৰিখে এতিয়া 4-5 দিন হৈছে, 3 তাৰিখে গৈছিলোঁ। ঘৰৰ পৰা গৈছিলোঁ চাইকেল লৈ, প্ৰায় ঘৰৰ পৰা 30 কিলোমিটাৰ হ'ব। কিন্তু কথাটো হ'ল কি, গৈ যিটো দেখিলোঁ, আপুনি যদি যায় স্বৰ্গদেউ চুকাফাৰ যিখন তোৰণ সন্মুখতে দেখা পাব। প্ৰথম সোমাওঁতে তোৰণ ভাগৰ ফটো মই দি দিছোঁ, আপোনালোকে চাই ল'ব। ওপৰত ফটোখন দেখা পাব, ফটোখন দেখিছে চাগে। ফটোখনত দেখা পাব স্বৰ্গদেউ চুকাফাৰ তোৰণ ভাগ আপুনি দেখিলে গোটেই হেলুৱৈ। এইটো কিহৰ কাৰণে হ'ল মই নাজানো, নে অসমৰ পৰ্যটন বিভাগে বা গুৰুত্ব দিয়া নাই, নে তাত এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট দুইটা দুভাগ হৈ আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টত আপুনি গ'লে মানে 25 টকা ভৰিব লাগিব টিকটৰ মূল্য, আৰু আপুনি যদি ষ্টেট গভৰ্ণমেণ্টৰ পিনে যায় 5 টকা ভৰিব লাগিব। কিন্তু আপুনি যদি যায় ষ্টেট গভৰ্ণমেণ্টে ভালেই কাম কৰিছে, পাছলৈও বহুত কিবাকিবি বনাইছে, কিবাকিবি দেখাবলৈ বনাবলৈ চেষ্টা কৰিছে। কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আপুনি যদি চায় মৈদাম 4টা, মাত্ৰ একো নাই, অকল মৈদামকেইটা আছে। তাত আপুনি এটা অকণমান চাফ চিকুণ কৰি থৈছে, সিমানে, বাকী একো নাই তাত। আমাৰ চৰাইদেউ জিলাৰ দল সংগঠনবিলাকেও কি কৰিছে নাজানো, ধৰিব লাগিছিলে কিয়নো চাফা নহ'ল চৰাইদেউ মৈদামৰ এই তোৰণখন। স্বৰ্গদেউ চাওলুং চুকাফা ডাঙৰীয়াৰ তোৰণখন কিয় চাফা কৰা নহ'ল, দল সংগঠনবিলাকে ধৰিব লাগিছিলে। পৰ্যটন বিভাগটোৱে কি কৰিছে নাজানো, চাফা কৰিব বুলি কৈছে। মই সুধিছিলোঁ চাফা কৰিব হেনো, চাফা কৰিব কেতিয়া, কোনোবা আহিব চাগে মন্ত্ৰী বিষয়া, তেতিয়া চাফা কৰিব আৰু, কাৰণ দেখাবতো লাগিব ন। যেনে ধৰক আমাৰ ৰাস্তাবিলাক আজি কোনোবা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, আপোনাৰ কোনোবা মন্ত্ৰী আহিলে ধৰক একেদিনাই পুতি মেলি ধুনীয়া কৰি দিয়ে। তেনেকৈ ধৰক অহাৰ আগত কোনোবা আহিব চাগে, তেতিয়া চাফ চিকুণ কৰিব, কাৰণ দেখাব লাগিবতো। বৰ্তমান কিন্তু নাই, কাৰণ ঐতিহাসিক চৰাইদেউ নগৰ চাবলৈ, চৰাইদেউ মৈদাম চাবলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মানুহ আহে। এতিয়া আপুনি যদি যায় গোটেই অসমৰ পৰা মানুহ আহিছে, কিন্তু মেইন তোৰণ ভাগেই চাফা নহয়। কি কাৰণে হ'বলৈ পালে নাজানো। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। মই সিমান নাজানো চৰাইদেউৰ বিষয়ে, যি জানিলোঁ তাকে ক'লোঁ। আৰু যদি কোনোবাই জানে প্লিজ কমেণ্ট কৰি ক'ব। ভিডিঅ'টো চাই ভাল হৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ ইমানে, বাই বাই।